Welcome to Sai's Kitchen. আজি মই বনাব লৈছোঁ ভেদাইলতা শাকৰ লগত মাছৰ আঞ্জা আৰু তাৰ কাৰণে মই সামগ্ৰীখিনি লৈ লৈছোঁ ইয়াতে। এয়া লৈছোঁ মই কলিয়াজৰা মাছ। আপোনালোকে ভাল পোৱা যিকোনো ধৰণৰ মাছ ল'ব পাৰে আৰু লগতে এয়া মই বাকী সামগ্ৰীখিনি দেখাই দিছোঁ। এয়া হৈছে ভেদাইলতাৰ পাত আৰু পাতখিনি মই এয়া মিক্সাৰত পিচি লৈছোঁ। এতিয়া এখন কেৰাহীত তেলখিনি গৰম কৰি তাতে মাছকেইজনী ফ্ৰাই কৰি ল'ম। এয়া দেখিছে মই মাছকেইজনী অলপ ৰঙচুৱা কৰি ফ্ৰাই কৰি লোৱাৰ পিছত একেইখিনি তেলতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে পিঁয়াজখিনি ভাজি লৈছোঁ আৰু লগতে মই অন্য মছলাখিনিও ভাজি ল'ম। এই গোটেই মছলাখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে ভেদাইলতাৰ পেষ্টখিনি এড কৰিছোঁ। এয়া দিছোঁ হালধি 1 চামুচ আৰু নিমখ দিছোঁ নিজৰ টেষ্ট অনুসৰি। গোটেইখিনি মিক্স কৰাৰ পিছত মই জুইৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এতিয়া হাফৰখন লগাই 1.5 মিনিটমান সিজিবলৈ দিম। 1.5 মিনিটমান হোৱাৰ পিছত এয়া মই ফ্ৰাই কৰি লোৱা আলুখিনি এড কৰিছোঁ। তাৰপিছত হাফৰখন নিদিয়াকৈ কেৰাহীতে অলপ সময় ভাজিছোঁ। এতিয়া ভাজি হোৱাৰ পিছত ইয়াতে মই মাছকেইজনী এড কৰিছোঁ। আৰু এয়া দিছোঁ কুহুমীয়া গৰম পানী। এতিয়া হাফৰখন লগাই 5 মিনিটমান সময় সিজিবলৈ দিম। মাজতে এবাৰ হাফৰখন আঁতৰাই মই শাকখিনি লৰাই দিছোঁ। আকৌ মই 2 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ এৰি দিছোঁ। এয়া পুনৰ আকৌ চেক কৰি চাইছোঁ আলুখিনি সিজিছে নে নাই সিজা। আমি গৰম পানী ব্যৱহাৰ কৰাৰ কাৰণে বেছি সময় সিজাব নালাগে। এয়া দেখিলেনে কিমান কম সময়ৰ ভিতৰত কম সামগ্ৰীৰে মোৰ এই মাছৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আপোনালোকেও এবাৰ এই ৰেচিপিটো ঘৰতে ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু যদি ভাল পালে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ আকৌ নতুন এটা ৰেচিপিৰে লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।